হয়, সমগ্ৰ অসমতে লকডাউন চলি আছে আৰু এই লকডাউনৰ সময়ছোৱাত ইতিমধ্যে অসমৰ কৃষিকাৰ্যবোৰ স্থবিৰ হৈছিল যদিও যোৱা 20 তাৰিখৰ পৰা অসম চৰকাৰে ঘোষণা কৰিছে সকলোবোৰ খেতি বাতিৰ কাম কাজ চলিব। আৰু মই বৰ্তমান উপস্থিত আছোঁ হাজো সমষ্টিৰ বামন্দি পঞ্চায়তৰ এলেকাধীন টাঙনমাৰী গাঁৱত এগৰাকী উদ্যমী কৃষকে ইয়াত আৰম্ভ কৰিছে অৰ্গেনিক পদ্ধতিত এটি ফাৰ্ম হাউচ। আৰু এই ফাৰ্ম হাউচত মই উপস্থিত থাকি সকলো নিউজ 24ৰ দৰ্শকক সকলোবোৰ বিষয়বস্তু উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে মই ভিডিঅ' জাৰ্ণালিষ্টক আহ্বান জনাইছোঁ যে আপুনি কিদৰে এই ফাৰ্ম হাউচটো গঢ় লৈ উঠিছে অকণমান দেখুৱাই দিয়ক। এগৰাকী উদ্যমী যুৱকৰ এই প্ৰচেষ্টা, সুন্দৰভাৱে ফাৰ্ম হাউচটো গঢ় লৈ উঠিছে। আৰু ফাৰ্ম হাউচৰ লগত জড়িত থকা যিগৰাকী উদ্যমী যুৱক, সেই উদ্যমী যুৱক ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে। পোনপটীয়াভাৱে তেখেতৰ ওচৰত যাব বিচাৰিম আৰু তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কি ধৰণে এই কৃষি কাৰ্যটো আৰম্ভ কৰিলে আৰু ক'ৰ পৰা আপুনি শিকিছে আৰু কিমান প্ৰজাতিৰ ইয়াত খেতি কৰিছে আপুনি অকণমান জনাব। হয়, মই এইটো আচলতে এক্সটিভ ভেজিটেবল ফাৰ্ম, এক্সটিভ ভেজিটেবলৰ খেতি কৰোঁ। এইটো মই আচলতে 2 বছৰ আগতে মই ট্ৰেইনিঙত গৈছিলোঁ বাহিৰত, অসমৰ বাহিৰত। তাৰ পৰা মই প্ৰশিক্ষণ লৈ পেলাই মই এইটো খেতি আৰম্ভ কৰিছোঁ। এই প্ৰশিক্ষণ যে লৈছিল আপুনি চৰকাৰীভাৱে প্ৰশিক্ষণ লৈছিল নে আপুনি ব্যক্তিগতভাৱে? নহয়, মোৰ ব্যক্তিগতভাৱে মই লৈছিলোঁ। আপুনি যে বহু প্ৰজাতিৰ খেতি কৰিছে, ইয়াত চৰকাৰে কোনো ধৰণৰ আপোনাক সহায় সহযোগিতা আগবঢ়াইছে নেকি? নাই, তেনেকুৱা সহায় সহযোগিতা মই পোৱা নাই। আশা দিছে দিম বুলি, কিন্তু মই পোৱা নাই। এইটো সমগ্ৰ অসমৰ কৃষকে আপুনি জানিবলৈ পাৰিছে বিভিন্ন আঁচনিৰ জৰিয়তে আৰ্থিক লাভান্বিত হৈছে। আপুনি কোনো ধৰণৰ এনেকুৱা লাভান্বিত হৈছে নেকি? নাই, সেনেকুৱা লাভৱান্বিত হ'ব পৰা নাই। আপুনি এই যে খেতি কৰিছে, এই খেতিৰ যিখিনি উৎপাদিত সামগ্ৰী পাচলি, এই পাচলিসমূহ আপুনি ক'ত কেনেকৈ ধৰণে বিক্ৰী কৰে আপুনি জনাব নেকি? হয়, এইটো আচলতে এক্সটিভ ভেজিটেবল, এইটো মাৰ্কেটত বিক্ৰী নহয়। এইটো নৰ্থ ইষ্ট ছাপ্লাই যায়, নৰ্থ ইষ্ট এজেঞ্চিক মই দিয়া যায় মালখিনি। এইটো 1 ষ্টাৰৰ পৰা 5 ষ্টাৰ হোটেলত বা ডাঙৰ ৰেষ্টুৰেণ্টত এইটো বিক্ৰী হয়। আপুনি এই খেতিৰ জৰিয়তে আপোনাৰ লগতে আৰু ইয়াত কোনোবা ব্যক্তিৰ এনেকুৱা পৰিয়াল ইয়াতে অন্তৰ্নিহিত হৈ আছে নেকি? তেওঁলোকে লাভান্বিত হৈছে নেকি আপোনাৰ জৰিয়তে? মোৰ লগত 5জনমান কাম কৰা মানুহ আছে আৰু মোৰ বন্ধু সৌৰভে মোৰ লগত পাৰ্টনাৰশ্বিপত আছে। সেনেকৈ আমি কাম কৰি আগবাঢ়ি যাই আছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে তেখেতে ইতিমধ্যে জানিবলৈ দিছে কেইবা প্ৰজাতিৰ ইয়াত পাচলি খেতি কৰিছে। আৰু এই পাচলিসমূহ নৰ্থ ইষ্টৰ বিভিন্ন বিলাহী হোটেল, এটা 1 ষ্টাৰৰ পৰা 5 ষ্টাৰ হোটেললৈ এই পাচলিসমূহ যায়। আৰু ইয়াত আজি আমাৰ সৌভাগ্যৰ বিষয়, এই মুহূৰ্তত ইয়াত উপস্থিত আছে 3 নং পঞ্চায়ত জিলা পৰিষদৰ সদস্য বিপুল দাস ডাঙৰীয়া। আৰু তেখেতে ইতিমধ্যে আমাক জানিবলৈ দিছে যে তেখেতেও কিছু এই ফাৰ্মৰ প্ৰতি সহানুভূতি দেখাব। দাস ডাঙৰীয়া, আপুনি ইয়াত উপস্থিত আছে, এতিয়া উদ্যমী যুৱকগৰাকী কি সুন্দৰভাৱে এক ফাৰ্ম হাউচ গঢ়ি তুলিছে আপোনাৰ পঞ্চায়তৰ এলেকাধীন। আপুনি এই বিষয়ে আৰু এই খেতিয়কগৰাকী কি ধৰণে আশ্বাস দিব? মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে মই ধন্যবাদ জনাইছোঁ চলিলক, কাৰণ মোৰ জিলা পৰিষদৰ অন্তৰ্গত ইমান ধুনীয়া এখন জৈৱিক ফাৰ্ম এখন তেওঁ তৈয়াৰ কৰিছে ইয়াতে। আৰু ইয়াৰ যিবিলাক উৎপাদিত সামগ্ৰী 1 ষ্টাৰৰ পৰা 5 ষ্টাৰ হোটেলবিলাকলৈ যায়, এইটো আচলতে আমাৰ সঁচাই গৌৰৱৰ কথা। মই অনাগত দিনত চলিলক লৈ পেলাই আৰু বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি উলিয়াম বুলি ভাবিছোঁ। আৰু সেয়ে মই আজি ইয়াত আহি উপস্থিত হৈছোঁ আৰু তেওঁৰ ফাৰ্মখনলৈ মই আহি থাকোঁ মাজে মাজে। আৰু অনাগত দিনত তেওঁক যিমানখিনি মই চৰকাৰী সুবিধা কৰি দিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম। হয়, নিশ্চয়কৈ ক'ব লাগিব যে অসম চৰকাৰে কৃষি বিভাগে অসমৰ সৰ্বস্তৰ কৃষকক বিভিন্ন ধৰণৰ আৰ্থিক অনুদানেৰে লাভান্বিত কৰিছে। ইতিমধ্যে তেখেতে অভিযোগ কৰিছে যে এতিয়া কোনো ধৰণৰ তেখেতে আৰ্থিক লাভান্বিত হোৱা নাই। এই বিষয়ে আপুনি কি ক'ব? তেওঁৰ লগতে যে 5-6জন পৰিয়াল ইয়াত জড়িত হৈ আছে, সেই পৰিয়ালৰ বিষয়ে আপুনি কি চিন্তা চৰ্চা কৰিব? অসম চৰকাৰক কি জনাব? নিশ্চয়, মই যিখিনি ইয়াতে কৰ্মী তেওঁৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ লগতে সলিলৰ এই ফাৰ্মখন যাতে আৰু আমি উচ্চ মানদণ্ডৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই চৰকাৰৰ ওচৰত আৰ্জি জনাম। আৰু নিশ্চয় মই যিমানখিনি তেওঁক সহায় কৰিব পাৰোঁ, চৰকাৰী অনুদানেৰে হওক বা মোৰ ব্যক্তিগতভাৱেই হওক, মই তেওঁক আগবঢ়াই যাম।
এইখিনি আছিলে বিপুল দাস ডাঙৰীয়াৰ ভাষ্য। আমি আশা কৰিম যে ভৱিষ্যত দিনত এই কৃষি ফাৰ্মটো অধিক উজ্জীৱিত কৰাৰ স্বাৰ্থত তেখেতে ভাল পদক্ষেপ ল'ব। আৰু আমিও মাননীয় কৃষিমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, এনেকুৱা ভিতৰুৱা অঞ্চলত এক সুন্দৰভাৱে এক ফাৰ্ম হাউচ গঢ়ি তুলিছে। আপুনি আহক, আপুনি এই ফাৰ্ম হাউচখন চাওক আৰু আপোনাৰ জৰিয়তে এই ফাৰ্ম হাউচৰ লগত জড়িত থকা ব্যক্তিসকলে যে লাভান্বিত হয় তাৰে আহ্বান জনাই মই আতাউৰ ৰহমান, ভিডিঅ' জাৰ্ণালিষ্ট ৰুবেল হুছেইনৰ সৈতে নিউজ 24 অসম।